নমস্কাৰ অসমবাসী ৰাইজ, আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আকৌ মোৰ কলনী এটা লৈ আহি আছোঁ। সেইকাৰণে আমাৰ বাইকৰ চাউণ্ডটো শুনি থাকিব আপোনালোকেও। বহুত দূৰ যাব লাগিবতো, সেইকাৰণে একদম স্পীডত যাই আছোঁ গাড়ী। নিউক্লিয়াছ বক্সত লৈ আনিছোঁ মৌ কলনীটো, মানে সৰু বাকচত। কওকচোন, সৰু বাকচৰ পৰা ডাঙৰ বাকচত কেনেকৈ মৌ কলনীটো সোমোৱাই, মোৰ লগতে আপোনালোকেও চাব। চাৰিআলি পাইছোঁ, লাহেকৈ 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 গাড়ী নহওঁতে লাহেকৈ যোৱা। পাৰ হ'লোঁ কিবা কৈ, আহি পালোঁ দে আৰু কিবা কৈ। এই বাকচটোতে আছে মৌ কলনীটো, ইয়াৰ পৰা আমি ডাঙৰ বাকচত ভৰাম এতিয়া লৈ গৈ। য'ত ডাঙৰ বাকচ আছে তাতে যাম। মানে এইটোকে নিউক্লিয়াছ বক্স বুলি কয় আৰু, মানে সৰু বক্স। ডাঙৰ বাকচৰ ওচৰত আহি পালোঁ, সৰু বাকচটোলৈ আমি এতিয়া ইয়াতে ভৰাম। এইটো বাকচক বুলি কয় নিউক্লিয়াছ বক্স। মৌ কলনী আছে তাতে এতিয়া, কিন্তু তাতে কলনীটোত চাক নাই। এতিয়া চাকৰ অভাৱ, যিটো শ্ৰমিং হৈ অহা জাক উৰাই অহা মৌ কলনীটো, এইটো আমি এতিয়া বেলেগ মৌ বাকচত তাতে আমি ভৰাম, ইন কৰিম। তো চাই থাকক। ইয়াতে আমি এতিয়া মৌ কলনীটো দিম এই বক্সৰ সেইখিনিত। এতিয়া কিন্তু ইয়াতে চাক নাই হা, অকল মৌ মাখিকেইটাহে আছে, মাখিকেইটা মাত্ৰ। কলনীটোত চাক নাই। এনেকৈ ভৰাই দিব লাগিব। সৰু ডাঙৰ নেকি? মই দুটা ধৰোঁ, দুটা ভৰালোঁ এনেকৈ। কাপোৰ এখন লৈ আহিছোঁ। ৰাণীটো সান্দি আছোঁ, এইটো ৰাণী। বক্সটো খালী হ'ল, ইয়াতে ভৰাই দিলোঁ আমি। যিহেতু এতিয়া দুৰ্ভিক্ষ কালৰ কাৰণে আমাৰ ইয়াতে চাক নাই, আৰু এতিয়া চাক নোহোৱাৰ কাৰণে তাতে যিখন ফ্ৰেমত চাক লেটা পলুসহ থকা এখন বা দুখন লাগিছিলে, কিন্তু সেইটো নাই কাৰণে এতিয়া ইয়াতে আমি 4খন চাক দিছোঁ। দুৰ্ভিক্ষ কাল মানে ফুলৰ ৰস ৰেণু এতিয়া একো নাপায়, যিহেতু এতিয়া আমি ফিডিং দিব লাগিব, মানে কৃত্ৰিম আহাৰ, মানে চেনি পানী দিব লাগিব ইয়াতে। এতিয়া সম্পূৰ্ণ হ'ল ইয়াতে মৌ বাকচৰ মৌ ভৰোৱা। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাহেকৈ লাইক কৰি দিব, আৰু নতুনকৈ যদি চেনেলটোত আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, আৰু বেল আইকনটো লাহেকৈ টিপি দিব। নতুন ভিডিঅ' আহিলে আপোনালোকে যেন প্ৰথমতে ন'টিফিকেশ্যন পায়। এই মৌ কলনীটো বাকচত ভৰালোঁ, সম্পূৰ্ণ হ'ল। এতিয়া এৰিছোঁ আপোনালোকক, ধন্যবাদ।